এয়া ভাত বহাই দিছোঁ আৰু এফালে ফুলকবি বিলাহী কাটি লৈছোঁ। ফুলকবি বিলাহী দি পেলাই ধুনীয়াকৈ বনাম মাছৰ জোল। আৰু মাছ কি জানেনে, এয়া চাওক, মোৰ প্ৰিয় কান্ধুলি মাছ। মই কান্ধুলি মাছ খাই বহুত ভাল পাওঁ। কান্ধুলি মাছ আনিছে, কিন্তু শ'ল মাছ খাই বেয়া পাওঁ। মানুহজনে নিজৰ কাৰণে এটা সৰু শ'ল মাছ আনিছে। এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি লওঁ। এফালে ধুনীয়াকৈ মাছ ভাজি আছোঁ আৰু এফালে বনাই আছোঁ ভাত। দিছোঁ এয়া কণী বইল কৰি আছোঁ। গৰম গৰম কণী বইল খাম ভাত বনাই। এফালে বনাই আছোঁ বেঙেনা দি পেলাই শ'ল মাছ। আজি প্ৰথমবাৰ বনাইছোঁ, কেনেকুৱা লাগে নাজানো আৰু দেই, তথাপিও বনাই আছোঁ। আৰু এফালে ফুলকবি আৰু বিলাহী দি পেলাই পাতলকৈ, কোনো মছলা নিদিয়াকৈ এয়া কান্ধুলি মাছৰ জোল বনাম। আৰু ফুলকবিৰ ঠাৰিবিলাক মই বহুত ভাল পাওঁ, পেলাই নিদিওঁ। বেলেগ একো চব্জি নাছিলে, বেঙেনা দিছোঁ আৰু ফুলকবি ঠাৰি দি পেলাই অকণমান ধুনীয়াকৈ ভাজি ল'ম। এতিয়া এফালে ফুলকবি একদম মাছৰ জোল পূৰা উতলি আছে আৰু এফালে ভাজি বহাই দিছোঁ। আৰু এয়া বেঙেনা দি শ'ল মাছৰ তৰকাৰী হৈ গ'ল। চাবলৈ যে কালাৰটো ইমান ধুনীয়া লাগিছে, একো নাই দিয়া, নিমখ হালধি আৰু কেঁচা জলকীয়া, এয়া তাৰ বাদে কোনো মছলাই নাই দিয়া। কিন্তু তথাপিও চাওকচোন, এনেকুৱা লাগিছে যেন বহুত মছলা দি বনাইছোঁ। এয়া হৈ গ'ল মাছৰ তৰকাৰী। এতিয়া ধুনীয়াকৈ ঢাকি থওঁ, কাৰণ খাবলৈ বহুত দেৰি আছে। আৰু এয়া হৈ গ'ল মোৰ ভাজি।